নমস্কাৰ সকলোকে জনাইছোঁ মই সাগৰিকা গোস্বামী চেনেললৈ আৰু আজিৰ যিটো অনুষ্ঠান খুব এক গৌৰৱময় অনুষ্ঠান কিয়নো সাহিত্য অকাডেমি বঁটা দুবাৰকৈ লাভ কৰা অধ্যাপক দীপক কুমাৰ শৰ্মাদেৱৰ সম্বৰ্ধনা অনুষ্ঠান বিভিন্ন ঠাইত সম্বৰ্ধনা অনুষ্ঠানেৰে মুখৰিত হৈছিল সাহিত্য অকাডেমি বঁটা প্ৰাপক দীপক কুমাৰ শৰ্মাদেৱ আৰু আজি হৈছে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান ভাস্কৰে চৰিতম শীৰ্ষক গ্ৰন্থখনৰ বাবে লাভ কৰিছে 2024 বৰ্ষত সাহিত্য অকাডেমি বঁটা সন্মানীয় অধ্যাপক দীপক কুমাৰ শৰ্মাদেৱে লগতে 2018 চনত আসমা ৱাং মঞ্জাৰী শীৰ্ষক অনুবাদ গ্ৰন্থখনৰ বাবেও তেখেতে লাভ কৰিছিল সংস্কৃতত অনুবাদ সাহিত্য অকাডেমি বঁটা चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः অসমতথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধান সংস্কৃত বিশ্ববিদ্যালয় কৰ্ম ৰাজগড়ৰ সংস্কৃতিৰ পৰ্যটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অৰ্থাৎ প্ৰতিষ্ঠাপক উপাচাৰ্য আছিল অধ্যাপক দীপক কুমাৰ শৰ্মা ডাঙৰীয়া নমস্কাৰ শুভ অপৰাহ্ন শুভ দুপৰীয়া আদৰণি জনাইছোঁ মই সাগৰিকা গোস্বামী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ে আয়োজন কৰা সাহিত্য অকাডেমি বঁটা প্ৰাপক অধ্যাপক দীপক কুমাৰ শৰ্মাদেৱৰ সম্বৰ্ধনা অনুষ্ঠানলৈ सुस्वागतं विहरामि अस्माकं महाविद्यालयपक्षतः अद्यतनीय संवर्धन समारोहस्य संवर्धनव्यक्तयः साहित्य अकादमी पुरस्कारप्राप्तः प्राध्यापक दीपक कुमार शर्मा महाभागा আজিৰ কাৰ্যসূচীৰ আৰম্ভণি সন্মানীয় ব্যক্তিসকলক আনুষ্ঠানিকভাৱে মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ আগবাঢ়িছোঁ পোনপ্ৰথমে মঞ্চলৈ স্বাগতম জনাইছোঁ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ডক্টৰ কাৰ্বি চক্ৰৱৰ্তী ডাঙৰীয়া আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে মঞ্চলৈ স্বাগতম জনাইছোঁ আমন্ত্ৰিত বিশেষ অতিথি অসম ক্ষেত্ৰৰ মাননীয় ক্ষেত্ৰ সংসঞ্চালক ডক্টৰ উমেশ চন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়া আমি তেখেতক আন্তৰিক স্বাগতম জনাইছোঁ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মাননীয় ডক্টৰ কাৰ্বি চক্ৰৱৰ্তী বাইদেউ আমাৰ মহাবিদ্যালয়ৰ যদি আব্দুল কালামে পাইলট হলেতেন যাৰ কাৰণে তেওঁ অনুমোদিত বিবেচনা কৰা হ'ল আমি এজন মিছাইল মেন নাপালোহেঁতেন ডক্টৰ দীপক কুমাৰ শৰ্মা ছাৰ এজন কৃতি ছাত্ৰ আছে মেট্ৰিকত তিনিখন পেপাৰত তেওঁ লেটাৰ পাইছে আজিৰ সময়ত হোৱা হ'লে তেখেতে ডাক্তৰ ইঞ্জিনিয়াৰ অন্যান্য কৰ্পৰেট ছেক্টৰৰ ডাঙৰ দৰমহা পোৱা চাকৰিৰ পিছত নিগনি দৌৰা দৌৰিলে কিন্তু আচৰিত ধৰণে তেখেতে সেই সকলো প্ৰত্যাখ্যান কৰি ইউনিভাৰ্চিটিত আৰ্টছ ল'লে অংকত ভাল আছিল মানুহে ভাবিছিল তেওঁ অংক বিজ্ঞানী কিন্তু তেওঁ আৰ্টছ ল'লে অধ্যাপক শৰ্মাৰ বিষয়ে ডক্টৰ শৰ্মাদেৱে যথেষ্টখিনি ক'লে আৰু আপোনালোকে ইয়াত থকা বহুখিনি নিজৰ অভিজ্ঞতা পুস্তক ইয়াৰ ইয়াতে আৰু ক'ব পাৰিব নিশ্চয় মই জানো তেওঁৰ মেধাশক্তি আৰু বিচক্ষণতাৰ সন্মুখত মুখ তুলি থিয় দিবলৈ এটা সময়ত আমাৰ সাহসৰ অভাৱ আছিল তেওঁ যেতিয়া নলবাৰী কলেজত অধ্যয়ন কৰি আছিল আগতে বক্তাসকলে তেখেতৰ পাণ্ডিত্যৰ কথা কৈছে নিজৰ পাণ্ডিত্য আৰু সাধনাৰ জৰিয়তে এজন মানুহে কিমান ওখলৈ গতি কৰিব পাৰে তাৰে নিদৰ্শন দাঙি ধৰি ডক্টৰ দীপক কুমাৰ শৰ্মা ডাঙৰীয়াই আজি আমাক আশ্বস্ত কৰিছে পৰিচালনা সমিতিৰ প্ৰধান সেৱাগুৰু ডাঙৰীয়ানী ধ্ৰুৱজ্যোতি বৰ্মা ডাঙৰীয়া চৌধুৰী গোস্বামী প্ৰমুখ্যে এইখন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল সাংবাদিক বন্ধুসকল ৰমন কলিতা ডাঙৰীয়া এই প্ৰমুখ কৰি এইখন মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল আচলতে ছাৰৰ কথা প্ৰায় কৈছেই আৰু ছাৰৰ সৈতে মই এই সভাৰ মধ্যমণি প্ৰফেসর ডক্টর দীপক কুমার শর্মাদেব প্রিয়
মই মোৰ নিজৰ কথাখিনিয়ে কৈছোঁ ছাৰৰ সৈতে এয়া আত্মিক সম্পৰ্ক কিন্তু প্ৰণাম জনাইছোঁ সেইগৰাকী ৰত্নগৰ্ভা মাতৃ যিগৰাকী মাতৃৰ যশস্বী সন্তানে মহত্তম জিজ্ঞাসা আৰু আধ্যাত্মিক অনুভূতিক লোকমংগল হেতু সৰ্বজনৰ মাজত বিলাই দিব পাৰিলে ভাস্কৰ চৰিতম দৰে মহৎ গ্ৰন্থ আৰু কেইবাখনো গ্ৰন্থৰ MNC is now a brand. I believe in like that. এনেধৰণে বিশ্বাস কৰিবলৈ লৈছোঁ যে MNCখন এটা ব্ৰেণ্ডৰ নিচিনা আৰু সেইদৰে কলেজখনৰ মই তাহানিৰ পৰাই ভাল পাওঁ স্ত্ৰী শিক্ষাৰ এটা কেন্দ্ৰ আৰু লগতে মই প্ৰণাম জনাম আজি অৱসৰতে এইগৰাকী স্বপ্নদ্ৰষ্টা মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰতি তেওঁ যি লয় মধ্যমিক গুণ দোষ করিয়া বিচার উত্তমে কেবলে দোষ লয় উত্তমোত্তমে অল্পগুণ করিয়া বিস্তার অল্পগুণ করিয়া বিস্তার এটা মানে চাবাচোন মোৰ 115 পৰা 122 মানৰ ভিতৰত হ'ব লাগে তাৰ মূলটো সংস্কৃতৰ আছে আচলতে প্ৰকৃত মই গাই দিব পাৰোঁ কিন্তু আপোনালোকে ইমান কষ্ট দিব খোজা এতিয়া তাৰ অৰ্থটো হ'ল যে নাম ভাষাখিনিৰ অৰ্থটো হ'ল কি স্পষ্ট যে অধম লোকে আনৰ সদায় দোষে বিচাৰে তেওঁলোকে কি ডাঙৰ কাম কৰিছে মই কৰা নাই কাৰণে এনেকুৱা নহয় জানো এক্সেল মানুহ আছে আৰু মধ্যমে কি কৰে দোষ আৰু গুণ দুটা বিচাৰ কৰিছে এতিয়া এনেকুৱা হয় এতিয়া জানো নহয় মই তেওঁ এনেকুৱা লগতে এইটো আছেনে তেনেকুৱা মানুহ চবকে আছে আৰু যিসকল উত্তম লোক তেওঁলোকে বেয়াখিনি নাপায় বৰ ভাল মানুহ দেই মোক বৰ ভাল মানুহ দেই বুলি প্ৰশংসা কৰে হ'ল তিনিটা পৰাক্ৰমী ৰজা তেওঁৰ নামত সংস্কৃত বিশ্ববিদ্যালয় কৰে পুলিচ একাডেমি মিলিটাৰী একাডেমি হ'ব লাগে নেচাৰেলি এইটোৱে হ'ব লাগে সংস্কৃত বিশ্ববিদ্যালয় কৰে হোৱাট ইজ দ্য লজিক মই বহুতো ব্যাখ্যা কৰিব লগা হৈছিল যেতিয়া মোৰ এৰিয়াৰ মই শেষৰ ফালে আহিলোঁ ভাইচ চেঞ্চেলৰ তেতিয়া মই দেখিলোঁ যে মই বিশ্ববিদ্যালয়টো মই এৰিম মোৰ সময় শেষ হৈ আছিল হোৱাট উইল বি মাই কণ্ট্ৰিবিউশ্যন টু দ্য ইউনিভাৰ্চিটি হোৱাট উইল বি মাই কণ্ট্ৰিবিউশ্যন টু দ্য ইউনিভাৰ্চিটি মই নিজকে প্ৰশ্ন কৰিছোঁ হৈ থাকিব কি কৰি থৈ যাম ঘৰ সজা সাজিছোঁ ঘৰ সজা হৈছে ল'ৰা ছোৱালী আহিছে নিজৰ জীৱনত প্ৰেৰণা পাবলগীয়াকৈ যথেষ্টখিনি কথা আমাক জনাইছে ছাৰৰ পৰা আমি অনুপ্ৰাণিত হওঁ গৈছোঁ আৰু মই ভাবোঁ আমাৰ ছাত্ৰীসকলে ছাৰে কোৱা এটা কথা অন্তত খুব ভালকৈ মনত সোমাই লোৱা ছাৰে কৈছিলে ছাৰৰ লিখক ছাৰ একাডেমি এৱাৰ্ড পাইছে দুটা পাইছে আমি সকলোৱে জানো কিন্তু ছাৰৰ আৰম্ভণিটো কেনেকৈ কৈছে তোমালোকে লক্ষ্য কৰিলানে তেওঁ ক্লাছ 8ত আলোচনীত লিখি সদাগৰ শৰাই আগবঢ়াব জয়জতে আমি সদাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি